Hello guys, স্বাগতম মোৰ নতুন চেনেললৈ। আজি আমি যাই আছো কামাখ্যা মন্দিৰত, য'ত নীলাচল পাহাৰত আছে আৰু বৰ্তমান তাত চলি আছে অম্বুবাচী মেলা। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি আৰম্ভ কৰিলোঁ 6 মাইলৰ পৰা অম্বুবাচী যাত্ৰা। আৰু মোৰ লগত আছে জোনালী, তাৰে পিছত আছে শুভঙ্কৰ, আমি সবে খোজকাঢ়ি যাম আজি অম্বুবাচী মেলা। আৰু ভাস্কৰ আছে আৰু লগতে আছে কেমেৰামেন বিকি কাকতি। চ' আমি ভৰলুৰ পৰা বৰ্তমান খোজকাঢ়িব লাগিব কামাখ্যা গেটলৈকে। আৰু আমি এতিয়া খোজকাঢ়া আৰম্ভ কৰিছোঁ। সকলোৱে খোজকাঢ়ি যাই আছে, কাৰণ ইয়াৰ পৰা আপোনাৰ ক'ব গ'লে যোৱা মানে গাড়ী কোনো ধৰণৰ নাই। চ' আমাৰ লগত আমাৰ ড'জবোৰ আছে। খোজকাঢ়ি এতিয়া যাম আমি আমাৰ কামাখ্যা। ফাইনেলি ই কোৱা কথাটো সত্য হ'ল, সি খোজকাঢ়ি যাম বুলি কৈছিল আৰু এতিয়া আমি ইয়াতে চবে যিবোৰ ভক্ত, যিবোৰ বাহিৰৰ পৰা আহিছে, ভক্তবোৰ খোজকাঢ়ি আছে, সেইবোৰ ভক্তবোৰক চবে খানা দি আছে, ইয়াত ফ্ৰুটি। চ' গাইজ আমি পাই গ'লোঁ ফ্ৰীতে পানী আৰু পেকেট লাঞ্চৰ ভিতৰত আছে পুৰি। আমি চবতে মুফ্ত মিল গয়া তো वही काफ़ी है, पैसा बच गया। ক'ব গ'লে ফ্ৰীতে পালে আলকাটৰাও লোৱা যায়, তো এইটোতো বহুত মানে ভালে বস্তু ন। 10 টকা বাচি গ'ল আমাৰ, পানী আৰু খোৱাটো পাই গ'লোঁ। কিমান 10-20-30-40 টকা বৰ্তমানে খাই যাই আছে। যাই পাওঁতে আমাৰ 12টা বাজিব। ফেভৰেট হয় তাই খিচাৰি, মজা। লাবৰাও লাগে তাইক, খালি খিচাৰি নাখায়, লাবৰা খায়, লাবৰা। চ' গাইজ আমাৰ লগত প্ৰেংক হৈ গ'ল এইটো। ট্ৰেডমিলখন বন্ধ আছিলে, বাট আমি ট্ৰেডমিলখন চলা বুলিকৈ উঠিলোঁ, তাৰপিছত বন্ধ। তাৰপিছত এতিয়া খোজকাঢ়িয়ে নামিলোঁ চিৰিৰ দৰে। চ' ভাল প্ৰেংক হ'ল, আৰু অকল মোৰ লগত নহয়, চবৰে লগত হৈ গ'ল এইটো। চ' গাইজ ইয়াতে অম্বুবাচীৰ ছেকেণ্ড ভাৰ্চন যেন লাগিছে, কাৰণ ইয়াতেই বেছি ভিৰ হৈ আছে, গাড়ী প্লাছ মানুহ, আপোনাৰ বহুত ভিৰ। চ' গাইজ আমি পাই গ'লোঁ ফাইনেলি গুৱাহাটীৰ চবচে ফেমাছ মন্দিৰ নীলাচল পাহাৰ, কামাখ্যা মন্দিৰৰ গেট। আৰু এনেকৈ আমি আৰম্ভ কৰি আছোঁ। মোৰ লগতে আছে ভক্ত আৰু অনেক ভক্ত, যিবোৰ বাহিৰৰ পৰা আহিছে, দেশ বিদেশৰ পৰা। যিহেতু মই সুধি গম পাইছোঁ যে ইয়াতে বহুত বিভিন্ন ধৰণৰ মানুহ আহিছে, হাজাৰতকৈও বেছি লাখ। যিহেতু মই প্ৰত্যেকবাৰেই আহোঁ, কিন্তু এইবাৰে প্ৰথম ভিডিঅ' বনাইছোঁ। আৰু এনেকৈ অম্বুবাচী মেলাত আপোনাৰ সৰু সুৰা দোকান দেখা পাবই, যিবোৰ বস্তু লাগতিয়াল হয় আৰু দামো কম হয়। কাৰণ আপুনি এটা বস্তু ল'লে সিহঁতৰ হয়তো বা লাভ হ'ব অলপমান, আৰু সেই পইচাৰে সিহঁতে কিবা এটা কৰিব পাৰিব। ঠিক মই কোৱাৰ দৰে আপোনাৰ আগত বহুত ভিৰ হ'ব বুলি ইয়াতে বহুত ভিৰ হৈ আছে। কিন্তু আগত আপোনাৰ আমাৰ যিবোৰ আৰক্ষী বিষয়া আছে, তেখেতসকলে নিয়মত এবাৰ চলাইছে, যি ওপৰৰ যিবোৰ ভিৰ হয়, যিবোৰ ভক্তগণ হয়, সেইবোৰ যেতিয়ালৈকে নামি নাহে তেতিয়ালৈকে ওপৰ উঠিব। আমি গৈছোঁ একেলগে বৰ্তমান 6টা, কিন্তু ইহঁত যিটো ওপৰত উঠি আছে, ইয়াৰ ভৰিৰ বিষত অৱশেষত কোলাত উঠি যাব লগা হৈছে। কিন্তু বেছি সময় নহয়, অলপ সময় গৈছে। আৰু আমি বাকীবোৰ ছোৱালীবোৰেই খোজকাঢ়ি আছোঁ, কিন্তু সেই ল'ৰাটো কোলাত যাই আছে। চ' গাইজ এয়া আপোনাৰ হিমাচল পাহাৰৰ পৰা গুৱাহাটীৰ যিটো ভিউ পইণ্ট, সেই ভিউ পইণ্টটো হয়। আৰু এনেকুৱা লাগিছে আমি ওপৰত আৰু গুৱাহাটী আমাৰ তলত। কিমান ধুনীয়া দেখি। আপোনালোকেও যদি ইভিনিং সময়ত, অম্বুবাচী মেলাটো গুচি গ'ল, বাট আপোনালোকেও যদি ইভিনিং সময়ত আহে, তেনেহ'লে আপোনালোকে চাব পাৰিব, বহুত ভাল দেখি, বহুত। যিহেতু মই অম্বুবাচী মেলাত প্ৰত্যেকবাৰ আহোঁ, প্ৰত্যেকবাৰ মই কেইবাবছৰৰ পৰাও আহি আছোঁ, যিহেতু মই ইয়াতেই থাকোঁ। আৰু আহোঁতে বেছি দেৰিও নালাগে। আৰু মই ভিডিঅ' কোনোদিন নবনাওঁ, বাট এইবাৰ ফাৰ্ষ্ট ভ্লগ হয় মোৰ। আৰু ফাৰ্ষ্ট ভ্লগটো মোৰ কেনেকুৱা হৈছে মই নিজে নাজানো। বেয়া হ'লে, কিবা ভুল হৈছে যদি মোৰ, তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক শুধৰাই দিব, যাতে মই নেক্সট ভিডিঅ'টোত মই ভালকৈ ভিডিঅ' এটা বনাব পাৰোঁ। সেয়াই আশা থাকিল, আপোনালোকে মোক ছাপোৰ্ট কৰিব, যাতে মই ভাল মোৰ প্লেনিং কৰি থৈ দিছোঁ। কিন্তু যদি ছাপোৰ্ট কৰে অভিয়াছলি বনাম। আৰু যদি কিবা বেয়াও লাগিছে আপোনালোকৰ ভিডিঅ'টোত, আপোনালোকে মোক নিশ্চয় জনাব। অৱশেষত
ইমান দূৰ পাহাৰ উঠি উঠি পাই গ'লোঁ ফাইনেলি কামাখ্যা মাৰ গেট। আৰু কামাখ্যা মাৰ গেটত দেখা পালোঁ জাপি আৰু লগতে গামোচা। বহুত ভাল লাগে যেতিয়া মই ক'ৰবাত জাপি আৰু গামোচা দেখা পাওঁ, বহুত ভাল লাগে। অসমৰ হয় যেন পূৰা প্ৰাউড ফিল হয়। একচুৱেলি মোক কেমেৰাটো বন্ধ কৰিব কৈ আছিলে, ফোনটো হাতত ৰাখিব কৈ আছিলে, চুৰ হ'ব বুলি ভলেণ্টিয়াৰ। কিন্তু ময়ো কম নহয়, মই লুকাই লুকাই ভিডিঅ' বনাই আছোঁ। আৰু যিহেতু আপোনাৰ ভলেণ্টিয়াৰ দাদা, NCC দাদা বাইদেউ সকলোৱে একেবাৰে মোবাইলটো থোৱা। একচুৱেলি মোৰ নিজৰ ছেফটিৰ কাৰণে থৈছে, যাতে কোনো মোবাইলটো চুৰ কৰি লৈ নাযায়, কাঢ়ি লৈ নাযায়, তাৰ কাৰণে কৈছে। মোৰ নিজৰ ছেফটিৰ কাৰণেই হয়। আৰু লগতে ভিৰো হৈ থাকে ফটো উঠি থাকিলে। একচুৱেলি মই ফটো উঠা নাই, ভিডিঅ' বনাই আছোঁ। বাট সিহঁতেতো নুবুজে ন, আৰু মোৰো ভিডিঅ'টো বনোৱা জৰুৰী। আৰু মই মোৰ বেষ্ট মানে যিটো ক্লিপ হয় মই ৰাখিব বিচাৰোঁ তাৰ কাৰণে। কিন্তু মই ইমানো ভাল এক্সপিৰিয়েঞ্চ নাই, চ' মই কৰি আছোঁ যিমানখিনি পাৰোঁ। আৰু এয়া ফাইনেলি পাই গ'লোঁ কামাখ্যা ধাম। আৰু কামাখ্যা ধাম পাই এনেকুৱা লাগিছে ইমান দূৰ কষ্ট কৰি যিখিনি আহিছোঁ ন, সকলোৰ ফল পোৱা যেন লাগিছে। আৰু এইখিনি পাই ইমান সুখী হৈছোঁ, ভাবক যদি মই কেদাৰনাথত যাওঁ কেনেকুৱা লাগিব। আৰু এতিয়া আহিব আপোনাৰ দেশ বিদেশৰ পৰা আপোনাৰ যিবোৰ আহা সাধু সন্যাসীবোৰ। এয়া আপোনাৰ ক'ব গ'লে লেংটা বাবা বুলি সৰুৰ পৰা কৈ আছোঁ। ইয়াৰ যদি কিবা বেলেগ নামো আছে মই নাজানো, যদি মোক ভগৱানে পাপ দিয়ে বা আপোনালোকেও মোক গালি চালি নিদিব, মই সঁচাকৈ নাজানো ইয়াৰ বিষয়ে। মই সৰুৰ পৰা লেংটা বাবা বুলিয়ে শুনা পাই আছোঁ। আৰু এনেকৈ আপোনাৰ আৰু যিবোৰ আপোনাৰ ট্ৰান্সজেণ্ডাৰ আছে ন, সিহঁত ইমান ধুনীয়া লাগিছে, সিহঁতক মানে গমেই নাপায়। এক সুন্দৰ পৰিৱেশ, প্ৰকাশ কৰিব নোৱাৰা পৰিৱেশ। আপোনাৰ ইমান আনন্দ, ইমান ধুনীয়া, মই ভাবাই নাছিলোঁ। এয়া আপোনাৰ কামাখ্যা মন্দিৰত থকা আপোনাৰ প্ৰাংগণত থকা এটা পুখুৰী। আৰু যিটো পুখুৰী বহুত মানুহে আমাৰ মা দেউতা সকলেও মানিছিলে। আৰু লগতে এইটো পুখুৰীটোত আপোনাৰ মন্দিৰৰ পুখুৰীটোত আপোনাৰ গাও ধুৱে। আৰু ইয়াতে বৰ্তমান বজনা বজায়। আৰু বজনা বজাই কোনোবা আহিছে আপোনাৰ টিভিবোৰত যেনেকৈ থাকে আপোনাৰ বাবাবোৰ, সেনেকুৱা আছে। এইটো আপোনাৰ যিটো আপোনাৰ ট্ৰান্সজেণ্ডাৰ থাকে তাৰে আপোনাৰ মুখীয়া বুলি কয়, যিবোৰ আপোনাৰ টিভি চিৰিয়েলত মই বিশেষকৈ দেখা পাইছোঁ সেনেকুৱা। আৰু ঠিক তেনেদৰে আপোনাৰ এতিয়া যিটো নিজৰ চকুৰে দেখোঁ, এইটো নালাগে যে এনেকুৱাই দেখি আছোঁ। এনেকৈ সিহঁতে অহাৰ কাৰণে এনেকৈ মানে বজাইকৈ ঢোল যেনেকৈ লাগিছে, বাট আপোনাৰ এইটো শিৱৰ যিটো ডম্বৰু হয় সেনেকুৱাই দেখি। আৰু সেইটো এনেকৈ বজাইছে সকলোৱে, আৰু বজাই এনেকৈ পানী ছিটাই সিহঁতৰ লগত গুচি গৈছে। চ' আপোনালোকে যদি জানে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব প্লিজ, কাৰণ মোৰো জানিব মন গৈছে। চ' গাইজ, বৰ্তমান হৈছে আপোনাৰ 12:30 আৰু আপোনাৰ বৰ্তমান এই পাহাৰখন নামিব লাগিব। আৰু নামিব লগাৰ লগতে বহুত দেৰি হয়। তাৰপিছত আপোনাৰ আমি পাব্লিক গাড়ীত আহিছোঁ যিহেতু অহাৰ লগত, আৰু কোনো ভেহিকেলো নাই। চ' যাওঁতে পাব্লিক গাড়ীতে যাব লাগিব। চ' গাড়ী পামেই নাপাম সেইটোতো নাজানো। চ' ভিডিঅ'টো ইয়াতে সামৰিছোঁ। সকলোকে ধন্যবাদ।